মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক ভালে আছা। তোমালোক নিশ্চয় ঘৰতে আছা। কৰোনা মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকিবৰ বাবে যি নিয়ম পালন কৰিবলৈ দিয়া হৈছে, সেই নিয়মসমূহ পালন কৰিছা নিশ্চয় আৰু পালন কৰি থাকিবা। আজি তোমালোকৰ পাঠ্যপুথিৰ অন্য এটা কবিতা আমি আৰম্ভ কৰিম। তোমালোকে নিশ্চয় গছলতা দেখিছা। ময়ো তোমালোকক দেখুৱাবৰ বাবে কেইবিধমান গছলতা লৈ আহিছোঁ। কিন্তু এই গছলতা চোৱাৰ আগতে আমি তোমালোকৰ পাঠত থকা ঔষধি গছলতা নামৰ কবিতাটি আগতে পঢ়ি ল'ম। কুহিমলা কলমৌ কেহৰাজ মানি মুনি, মাটিকেয়া লাজুকী লতা সিজু বিহলঙনি, কেতেকী ভীমৰাজ জেতুকা ছাল কুঁৱৰী, ঔষধি গছলতাই ভৰি আছে বাৰী, ব্ৰাহ্মী ভেদাইলতা পদিনা পুনৰ নবা, শতমূল চেঙেৰী পালেং পচতীয়া, পাতে গজা তুলসী মহানিম পুই, দুবৰি নৰসিংহই বেমাৰ নিয়ে ধুই। এতিয়া তোমালোকক মই লৈ অহা গছ দেখুৱাম। এয়া চোৱা, এয়া হৈছে নৰসিংহ। নৰসিংহৰ আমি আঞ্জা প্ৰস্তুত কৰি খাব পাৰোঁ। চাই লোৱা। এয়া চোৱা, এয়া হৈছে মহানিম। ভালদৰে চাই লোৱা। এয়া চোৱা, এয়া হৈছে দুবৰি। এয়া চোৱা, এয়া হ'ল তুলসী। তুলসী পাতৰ পৰা ৰস উলিয়াই মৌৰ সৈতে মিহলি কৰি তোমালোকৰ যেতিয়া চৰ্দি হয়, কাহ হয়, তেতিয়া সেই ৰস খোৱা হয়। ভালদৰে চাই লোৱা। তুলসী তোমালোকৰ ঘৰত নিশ্চয় আছে। এয়া হ'ল মানিমুনি। চাই লোৱা। এয়া হ'ল পদিনা। চাই লোৱা। এয়া হৈছে ভেদাইলতা। এয়া লতা জাতীয় উদ্ভিদ। ইহঁতে কি কৰে, অন্য গছত বা ডালত আশ্ৰয় কৰি বগাই যায়। এয়া হৈছে পুই, পুই শাক। চাই লোৱা। এই সকলোবিলাক উদ্ভিদৰে কি আছে, একো একোটা ঔষধি গুণ আছে। এতিয়া বৰ্ডলৈ চোৱা। বৰ্ডত মই তোমালোকক দুটা প্ৰশ্ন আৰু উত্তৰ দিছোঁ। গতিকে তোমালোকে এই প্ৰশ্ন আৰু উত্তৰ বহীত লিখি থবা আৰু মনত ৰাখিবা। কবিতাটো মুখস্থ কৰিবা আৰু তোমালোকৰ এই কবিতাটোত 26 বিধ ঔষধি গছলতাৰ নাম আছে। গতিকে তোমালোকে এই নামবিলাক এতিয়াৰে পৰা মনত ৰাখিবলৈ যত্ন কৰিবা। আজিলৈ এৰিছোঁ। নমস্কাৰ।